তো গাইজ এতিয়া মোৰ হেয়াৰ ষ্টাইল হৈছে আৰু চাইটো গমেই পাইছে আজি কি হ'বলৈ গৈছে হয় আজি আমাৰ শ্বুট আছে তো এয়া মোক চিমিবাই কৰি দি আছে আৰু সিহঁতৰ এক্সাম হৈ আছে আজি তো চিমিবাইহঁতে মানে আমাক কৰি দেখাব আৰু সিহঁতৰ পাৰফেক্ট হৈছে নে নাই তো এয়া গোটেইখিনিয়ে কৰি আছে চবৰে তো আপোনালোকে ফ্ৰেণ্ড মই আছোঁ আজি তেজপুৰ মফিচা ষ্টুডিঅ'ত আৰু সকলোৱেতো চিনিয়ে পায় চাগে বহুতে তো ইয়াতে এতিয়া মেকআপৰ কামখিনি হৈয়ে আছে প্ৰায় আৰু আপোনালোকক যিমানটো পাৰোঁ আপোনালোকক দেখাম আৰু আপোনালোকে চাব আৰু মোৰ একো মানে ব্লগ আজি বনোৱা প্লেনিং নাছিলে হঠাতে বনাই আছোঁ তো ভইচ অভাৰ দি আছোঁ আপোনালোকে চাব সম্পূৰ্ণকৈ ভিডিঅ'টো তেতিয়া গম পাব আৰু শেষতে আপোনালোকক দেখাম শেষলৈকে দেখাম যিমানটো পাৰোঁ মাজে মাজে আপোনালোকক দেখাই থাকিম ইউটিউবে চাই এই ফটো চটো আছে গাইজ এইফালে মোৰ হেয়াৰ ষ্টাইল হৈ গ'ল এতিয়া মেকআপৰ কামখিনি আছে আৰু আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল তো হেয়াৰ ষ্টাইল ইয়াতে এতিয়া চুলিখিনি আমি বান্ধি ল'লোঁ কাৰণ মেকআপ কৰিলে নহ'লে প্ৰব্লেম হ'ব ডিষ্টাৰ্ব দি থাকিব চুলিখিনিয়ে তো এয়া এতিয়ালৈকে মেকআপৰ কাম নাই আই শ্বেডো এতিয়া কৰিব আৰু এতিয়া মোক লগাই আছে মইশ্চাৰাইজাৰ আৰু আজি বহুত বেছি গৰম আৰু গৰমত মেকআপ কৰি আছোঁ ভাবক কিমান কষ্ট হৈছে তো সম্পূৰ্ণকৈ ভিডিঅ'টো চালে ভাল লাগিব তো চাই থাকক তো গাইজ মোৰ এইফালে আই লুকটো হৈ গৈছেগৈ দেখিবলৈ পাইছে কিমান ধুনীয়াকৈ কৰিছে আৰু ড্ৰেছটো মানে পিন্ধি লৈছোঁ নহ'লে ভালকৈ পিন্ধা নাই মানে নহ'লে পাছত মেকআপৰ পাছত পিন্ধিবলৈ প্ৰব্লেম হয় অলপ গ্লাভছটো পিন্ধি লৈছোঁ আৰু আপোনালোকে চাই কেনেকৈ পাইছে জনাব আৰু এইফালে কিছুমানৰ ফাইনেলি কাম হৈয়ে গৈছেগৈ গোটেইখিনি আৰু কিছুমানৰ হোৱা নাই এতিয়ালৈকে আৰু মোৰো হোৱাই নাই এতিয়া আধা বাকী আছে এতিয়ালৈকে হোৱাই নাই তো এয়া হেয়াৰ ষ্টাইল কৰিব মেকআপৰ কামটো হৈ গৈছে লিপষ্টিক লগাবলৈ আছে আৰু এইফালে ড্ৰেছটো পিন্ধিবলৈ আছে ভালকৈ তো গাইজ মোৰ লুকটো চাই আপোনালোকে চাগে গম পাইছে প্ৰায়ভাগে মানে কোনটো লুকত মোক মেকআপটো দিছে আৰু ড্ৰেছটো চাই আজি মোৰ লুকটো আছে বেংগলী লুক তো আপোনালোকে চাব সম্পূৰ্ণকৈ ফুল আৰু মোৰ ফুল লুকটো কেনেকৈ লাগিছে আপোনালোকে জনাব প্লিজ কমেণ্টত আৰু ফাইনেলি মোৰ লুকটো কমপ্লিট হ'ল আৰু এয়া ইফালে চবৰে হৈ আছে আৰু সকলোৰে ব্যৱস্থা হৈ আছে আৰু মই এতিয়ালৈকে আল্টা চাল্টা লগোৱা হোৱা নাই তাকে লগাই আছোঁ আৰু ইফালে চবেই ৰিলছ বনাবলৈ প্ৰেক্টিছ কৰি আছে তো আপোনালোকে চাই থাকিব আৰু বহুতো দেখাবলৈ আছে আপোনালোকে গোটেইখিনি চাই দেখাব আজি দিনটো কি কি কৰিলোঁ কি কৰা নাই আৰু কিমান টাইমত ঘৰলৈ যাম লাষ্টৰলৈকে তোমালোকে এনে গাটো লৰাই থাকিবা আৰু হাঁহি থাকিবা ঠিক আছে আৰু আঁতৰি গ'লে এইফালে চাবা হিলছ আছে গাইজ এতিয়া মানে 4টামান বাজিয়ে গ'ল আৰু তো এতিয়ালৈকে হোৱাই নাই আধিও হোৱা নাই এতিয়ালৈকে বহুত এতিয়া আছে মডেলিং বহিয়ে আছে বহুতৰ হৈছে বহুতৰ হোৱাই নাই হৈছে আধা হোৱাই নাই মানে 4টা বাজিয়ে গ'ল কেইটা বাজে এতিয়া গম নাপাওঁ তো আপোনালোকে চাই থাকক আৰু দেখাব পাৰোঁ আৰু মোৰ কেতিয়া আছে ভিডিঅ' দেখাম তো চাই থাকিব তো গাইজ আমাৰ মানে বহুত দেৰি হৈ গৈছিলে 7টামান বাজি গৈছিলে তাৰ কাৰণে নেদেখালোঁ আপোনালোকক আৰু পাছত আৰু দেখাবলৈ সময় নহ'ল তো আজি ফটোখিনিয়ে দেখাই দিছোঁ কেনেকৈ পাইছে কমেণ্টত জনাব যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম তো বাই